हेलो एवरीवन আপোনালোক সকলো ভালে আছেনে মোৰো ভালেই আজি নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিলোঁ আজি হৈছে আমাৰ ঘৰত সংকীৰ্তন আছে মানে বহাগ মাহৰ কোনোবা এটা দিনৰ ভিতৰতে নামঘৰৰ প্ৰত্যেকজন সদস্যৰ ঘৰে ঘৰে সংকীৰ্তন কৰাৰ কাৰ্যসূচী থাকে কাৰ্যসূচীৰ হাতত লয় আৰু আজি আমাৰ ঘৰত ল'ব সংকীৰ্তন কৰা হ'ব মই আজিলৈকে নামৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ কিন্তু সংকীৰ্তনৰ ভিডিঅ' মই প্ৰস্তুত কৰা নাই সেইবাবে ভাবিলোঁ যে কি আজি সংকীৰ্তনৰ কাৰ্যসূচী ভাগ ভিডিঅ'টো বনাওঁ এইটো শেষলৈকে চাই মৰম দিব বুলি আশা ৰাখিলোঁ গকুলতে বকুল ফুলে গোপীৰ হৰে তথাপিতো যিমান যি লাইটকৈ জ্বলাই দিছোঁ দেউতা দেখিলে গালি দিব নাই ৰেডি হৈ গ'লোঁ আমাৰ এতিয়া ভকত আহিলে আমি ভকতক সংকীৰ্তনৰ কামখিনি আপোনালোকে দেখাই থাকিম বাকী আকৌ লাইট অফ কৰি দিওঁ কাৰেণ্ট নাই মানে আজি গোটেই দিনটো কালিৰ পৰা কাৰেণ্ট নাই সেইকাৰণে যিমানখন আছে ষ্টপ কৰি ৰখা হৈছে সন্ধ্যা হ'ব হৈছে লাহেকৈ কৈছোঁ কাৰেণ্টটো দিছে আজি দিনটো অকণমান জলদি ভিডিঅ'টো অকণমান কৰি গ'লোঁ মাজে মাজে লাইটটো জ্বলি পেলাই অকণমান ভিডিঅ' উঠিব তাৰপিছত এইফালে সন্ধ্যা হোৱাৰ লগে লগে ভকত আহি পেলাই লাহে লাহে পাইছেহি আৰু জয়ু কৃষ্ণ সদা মাত বুজাই মোৰ ইষ্টদেৱ কৃষ্ণ বিনে নানামতে সজুইতো সমস্তে জগত এইফালে আমাৰ ঘৰত দৰ্শ মাইনা আহি পাই গ'লহি কিন্তু ইহঁতি অলপ আহোঁতে দেৰি হ'ল কাৰণ তেওঁলোক যোৰহাট গৈছিলে আহি পাই মানে অকণমান দেৰিকৈ আহিলে সেইকাৰণে বাহিৰত নবহি ভিতৰৰ ফালে গুচি আহিলে তাতে দৰ্শ মাইনা আজি প্ৰথম আহিছে আমাৰ ঘৰলৈ দৰ্শ মাইনাৰ লগত ফটো দুখনমানো আমি উঠি ল'লোঁ
এইফালে মায়ে শৰাইখন আগবঢ়ালে আৰু লাহেকৈ সংকীৰ্তন শেষ হোৱাৰ পাছত সিদ্ধৰ ব্যৱস্থা কৰা হৈছিল। সেয়া সিদ্ধ ল'বৰ বাবে সকলো একেলগে বহিছে আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ।